নমস্কাৰ মই ৰিম্পি আপোনালোক সকলোকে মোৰ চেনেল ব্লগ ইনফিনিটৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ আশা কৰিছো বৰ্তমান পৰিস্থিতিটো চাই আপোনালোকৰ নিশ্চয় ভালে আছে আপোনালোকে ভালে কুশলে ঘৰতে আছে লগতে নিজৰ পৰিয়ালকো সুস্থভাৱে ৰাখিছে চৰকাৰে যিখিনি আমাক প্ৰটকলছ মানিব দিছে হিয়া সকলোবোৰ মানি থাকিব ঘৰতে থাকিব নিজৰ লগতে পৰিয়ালক সকলোকে সুস্থ ৰাখিব কৰবালে গলে মানে ভিৰ ভাট্টা জেগাত যদি যায় তেতিয়া হলে সেনিটাইজাৰ মাস্ক হেয়া ব্যৱহাৰ কৰাটো ইম্পৰ্টেন্ট হৈ গৈছে হয়নে আৰু আপোনালোকে ব্যৱহাৰ কৰিব এতিয়াটো এটা লেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে নহয় মানে এখন মাস্ক চালে নহব ডাবল মিউটেন্ট বুলি যেহেতু কৈছে যে ডাবল মিউটেন্ট ভাইৰাছ আহিছে তো ডাবল মাস্ক লগাব দিছে হেয়া লগাই থাকিব নাজানো আমি কিমানখিনি সুৰক্ষিত হৈছো তাৰ পৰা কিন্তু আপোনালোকে যদি মাস্ক সেনিটাইজাৰ ব্যৱহাৰ কৰি থাকে নিজকে যদি সুৰক্ষিত ৰাখে আৰু ভিৰ জেগালৈ যদি নাযায় তেতিয়া নিশ্চয় আপোনালোকে সুস্থ হৈ থাকিব পাৰিব টাইটেল চাই নিশ্চয় গম পাইছে কিহৰ ওপৰত আজি মই ভিডিঅ'টো আগবঢ়াইছো আপোনালোকলে বিশেষ দেৰি নকৰো বলক তেতিয়া হলে ভিডিঅ'টোৰ মাজলৈ যাওঁ তাৰ আগতে এটা কথা কৈ দিও সদায় কোৱাৰ আগতে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব কাৰণে আৰু কাখত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব টং কৰে যে অল কৰি দিব যাতে আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ নটিফিকেশন আপোনালোকে পোনপ্ৰথমে পায় বলক আৰু এটা কথা হেখত কমেন্ট কৰি জনাব নাপাহৰিব যে আপোনালোকৰ ভ্যাকচিন লোৱাৰ পিছৰ আচৰটো কি হল আৰু কোনে কোনে ইতিয়ালৈকে ফাৰ্ষ্ট ডোজ ললে আৰু কোনে কোনে সেকেন্ড ডোজ লৈ কমপ্লিট কৰা কোনে কোনে ইতিয়ালৈকে স্লটে পোৱা নাই হেয়া কিন্তু কমেন্ট কৰি জনাবলৈ মোক নাপাহৰিব বলক তেতিয়া হলে ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু তাই আৰু মোৰ যে কি আচাৰ হল মানে ভ্যাকচিন লোৱাৰ পিছত আমাৰ দুজনী কি ইফেক্টস হল মানে গা বেয়া হল নে কিবা হল নে একোৱে হোৱা নাই সকলোবিলাক আজি আপোনালোকৰ লগত ভাবিছো শেয়াৰ কৰিম বলক তেতিয়া হলে ফাৰ্ষ্ট তাইটো শুনি লওক তাই ঘৰত আছে এতিয়া ঘৰৰ পৰা ভিডিঅ' এটা কৰি মই ক'লো যে ঘৰ তুমি ভিডিঅ' এটা কৰি মোক পঠিয়াই দিবা মই মোৰ পৰিয়ালৰ মানে আপোনালোকৰ লগত হেয়া শ্বেয়াৰ কৰিম তো তাই কথাখিনি ফাৰ্ষ্ট শুনি লওক তাৰ পিছতে মই কৈ আছো মোৰ কি গাইজ মই ডিম্পিৰ কাজিন হয় তাইতো আপোনালোক সকলোকে কৈছে চাগে আমি ভ্যাকচিন ললো দুজনীয়ে বহুত দিনৰ পৰা স্লট বিচাৰি লাষ্টত আমি 20 মে দিনাখন ডিব্ৰুগড়ৰ কানৈ কমাৰ্চত আমি ভ্যাকচিন লবলৈ স্লট বিচাৰি পালো তো আমি দুজনীয়ে গৈ ললোগে কোভিশিল্ড ভ্যাকচিনটোৰ সাইড ইফেক্ট আছে বাৰু অলপ ৰাতিলে অলপ জ্বৰ উঠে আৰু ভ্যাকচিন লোৱা সাইটত হাতখন অকমান বিষায় কিন্তু সেই বিষটো একেবাৰে সামান্য আপোনালোক সকলোকে মই অনুৰোধ কৰো যে ভ্যাকচিনটো ল'ব কোভিড মহামাৰীৰ পৰা নিজেও বাচক আনকো বচাওক তো হেতুৱে মই ক'ব বিচাৰিছো থ্যাংক ইউ তাই কথাখিনি শুনিলে ভ্যাকচিন লোৱাৰ ফলত তাই কি হল তাই বৰ বিশেষ মানে হাত বিশেষ হল জ্বৰ মাথা বিষ তেনেকুৱা ধৰণৰ মাথা বিষ হল আৰু হাত বিষ হল জ্বৰ বা কিছুমানটো জ্বৰ হয় গোটে গা বিষ হল তেনেকুৱা ইমানখিনি তাই নহলগে বাৰু ঠিক আছে এতিয়া মই আপোনালোকক ভালকে বুজাই দিছো যে আমি কোনদিনাখন ভ্যাকচিন লৈছিলো মোৰ কি হল আৰু ভ্যাকচিন বিচৰা টাইমত স্লট বিচৰা টাইমত আমাৰ কিবা প্ৰবলেম হৈছিল নেকি ওকে ফাৰ্ষ্ট আমি ভ্যাকচিন বিচৰা টাইমত ফাৰ্ষ্ট আমি বুক কৰিছিলো উমং এপ প্ৰথমতে আৰোগ্য সেতু ডাউনলোড কৰিছে তাত নহল মানে তাত প্ৰবলেম হল কিবা এটা হেতু কাৰণ তাত স্লট বুকে হোৱা নাছিলে হেতু কাৰণে উমং এপ ডাউনলোড কৰি তাত kowin.com ত গৈ আমি তাত স্লট বুক কৰিছিলো 18 মে তাৰিখে আৰু আমি পাইছিলো 20 তাৰিখৰ আমাৰ ডেট আছিলে 20 তাৰিখে আমি পাই গলো দুইজনে একেলগে কৰিছিলো একেলগে লব যাম বুলি কাৰণ দুইজনীয়ে বেজি খোজ খাবলৈ বিৰাট ভয় মানে ভ্যাকচিন লবলৈ বিৰাট ভয় মোৰো ভয় বেজি খোজ খাবলৈ যিয়ে বেজি নহওক কিয় লাগিলে হেতু বেজিয়ে মানে আমাৰ জীৱন নবচাকে কিমানে ভয় বেজিতে খুচিব যে হেতু কাৰণে ভয় তো তাই আৰু মই একেলগে বুক কৰি দিছো যেহেতু মই আছিলো মামাহঁতৰ ঘৰ আপোনালোকক কৈছিলো যে ভিডিঅ' আগবঢ়াম কিন্তু সেইকেইদিন ইমানেই বৰষুণ আছিলে ডিব্ৰুগড়ত মানে যোৱা সপ্তাহত এইটো সপ্তাহও আধালৈকে বৰষুণ আজি ৰ'দ দিছে আৰু কালি ৰ'দ দিছে কালি পৰা মানে ষ্টাৰ্ট কৰিছে ৰ'দ কালি দিছে ৰ'দ আৰু আজি দিছে আৰু ইমানে গৰম পৰিছে এতিয়া মই ফেনো চলোৱা নাই ওকে ঠিক আছে সেইবোৰ কথা বাৰু পিছে পৰা আমি পাতি থাকিব পাৰিম হেয়াই যে মামাহঁতৰ ঘৰত গলো আপোনালোককতো কৈছিলে ভিডিঅ' আগবঢ়াম কিন্তু তাত গৈ পিনি বৰষুণৰ বতৰত আৰু কি একদম খোৱা আৰু লেপৰ মাজত সোমাই দুইজনে পুৰা ৱেব চিৰিজ চাইছিলো হেয়াই সেইবোৰ কৰি থাকোতে আমাৰ একো ভিডিঅ' বনোৱাই নহল তাৰপিছতে আমি তাত যে আছিলো মই তাতে দুইজনীৰ কাৰণে আমি স্লট বুক কৰি ললো একেলগে যিহেতু দুইজনী আমি ভয় খাওঁ ভয়াতুৰ প্ৰাণী সেইটো কাৰণে একেলগে বুক কৰি ললো আমি বুক কৰিছিলো 18 মে আৰু পাইছিলো মানে 18 তাৰিখে আমি চাইছিলো আৰু 20 তাৰিখৰ দিনাখন আমি বুক কৰিছিলো
10টা বজাত তাৰপিছতে গ'লো আৰু ল'বলৈ লৈ অহা মই ভাবিছোঁ সেইদিনাখনে ভিডিঅ' মানে সেইদিনাখন ভাবিছোঁ ৰাতিপুৱা যে আজি ভিডিঅ' এটা বনাওঁ কিন্তু ইমানেই ভয় লাগিছে দুইজনে মানে ইজনে সিজনীকে চাহাৰা দিছে একো নহয় সামান্য বেজি খোজ এটাহে খাম তাতকৈ ভাল যে আমি কৰোণাৰ পৰা বাচিম ন এনেকুৱা টাইপৰ মানে তাৰপিছতে সেইবোৰতো নাই একো ভিডিঅ' কৰা নহ'ল কিন্তু ফটো মাৰিলোঁ দেই কাৰণ চবেইতো মাৰিছে ফটো মাৰিছে হোৱাটছআপত ষ্টেটাছ দিছে ফেচবুকত ষ্টেটাছ দিছে আপলোড কৰিছোঁ তো আমিও সেইটো কাৰণে ফটো মাৰিলোঁ আপোনালোকৰ ফটোখন লগাই দিছোঁ কিনাৰ তাৰপিছতে কি হ'ল সেইদিনাখন তাৰপিছতে মই মামাহঁতৰ পৰা গুচি আহিলোঁ কাৰণ ভয়ো লাগিছে যদি বহুতৰে শুনিছোঁ ন যে মোৰ লগৰবিলাকো শুনিছোঁ গা বেয়া হৈছে জ্বৰ হৈছে গা বিষ হৈছে আৰু মাহঁতে যেতিয়া লৈছিলে মাহঁতৰ বৰ বিশেষ একো নহয় আপোনালোকক আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে জ্বৰ হ'ল তাৰপিছতে হাত বিষ হ'ল তেতিয়া গা বিষ অকণমান হ'লে তাৰপিছতে এদিনৰ পিছত ঠিক হৈ গ'ল তো ময়ো ভাবিছোঁ মোৰো হয় মামীহঁতৰ ঘৰতো মানে যিমান যি হ'লেও মা নাথাকিলে ভাল নালাগে ন ওচৰত সেইটো কাৰণে গুচি আহিলোঁ সেইদিনাখনে মোৰ দেউতাই 20 তাৰিখৰ দিনাখন দেউতাই মোক লৈ আহিল তাৰপিছতে ঘৰলৈ আহিলোঁ সেইদিনাখন হাতখন মানে বেজি দিয়াৰ পিছত মানে চিঞৰা নাই কিন্তু দিয়ে বেজি দিয়া টাইমত তো মনে মনে ইফালে মুখ কৰি ল'লোঁ আৰু বেজি খোজটো খালোঁ আৰু মুঠতে একদম চকু টকু মুঠি তাৰপিছতে তাই একদম পুৰা চট পটাইছে তাই ভৰি চৰি পুৰা চট পটাই দিছে ভয়তে তাৰপিছতে বেজি লৈ আহিলোঁ তাৰপিছতে কি হ'ল ঘৰ অহাৰ পিছত নাই একো বিষ হোৱা নাই ধুনীয়াকৈ মোবাইল টিপিছোঁ মই ভাবিছোঁ নাই মোৰ চাগে নহ'ব দেই চবৰে হৈছে এনেকৈ ভাবিছোঁ সেই যদি জ্বৰ চৰ নহয় তেতিয়া বেয়া হ'ব নেকি বাৰু তেনেকৈ ভাবিছোঁ তাৰপিছতে নাই সন্ধিয়ালৈ একো হোৱা নাই সেইদিনাখন শুই গ'লোঁ নাই একো হোৱা নাই হাতখন অকণমান এনেই বিষাইছে এইডোখৰত বেজিটো দিছিলে এখন বাওঁ হাতৰ এইডোখৰ তাৰপিছতে অকণমান বিষাইছে নাই ভাল হৈ যাব চাগে নহ'বও পাৰে মোৰ চবৰে হৈছে মোৰ নহ'বও পাৰে সেই বুলি ভাবিছোঁ একদম মানে পুৰা কনফিডেঞ্চত পিছদিনাখন ৰাতিপুৱা মই মানে হাত 21 তাৰিখৰ নহয় ৰাতিপুৱা মই মানে হাত উঠাব পৰা নাই মই কি হৈ গ'ল একদম এনেকুৱা কান্দিছোঁ নহয় ইমানেই বিষ বেলেগ বিষ মানে মই একদম হাতখন এনেকৈ লৰচৰ কৰিব পাৰি ইমান বিষ তাৰপিছতে হাত বিষ হ'ল কোনোমতে উঠাইছোঁ আৰু উঠাই মেলি কামখিনি যি কৰিব লাগে চাহ খোৱা দাঁত ব্ৰাছ কৰা এইবোৰ নিজৰ কামখিনি নিজেই কৰিব লাগে সকলোখিনি কৰি মেলি গা ধোৱা সময়ত কাপোৰ পিন্ধাত মানে এনেকুৱা কষ্ট মানে হাতখন এনেকৈ কৰিব নাই তেনেকৈ কৰিব নাই তেনেকুৱা বিষ তাৰপিছতে মই ৰুটি খাই পিনি পেৰাচিটামল এটা খাই আৰু লগতে জ্বৰো কপি জ্বৰ উঠিছে জ্বৰ উঠিলে তাৰপিছতে শুই দিলোঁ গোটেই দিনটো সেইদিনাখন শুইয়ে থকা হ'ল তাৰ পিছদিনাখন তাৰ ৰাতিলৈ মানে হাতখন অকণমান ভাল লাগিছে আকৌ জ্বৰটো উঠিছে সেইদিনাখন ৰাতি কিন্তু পেৰাচিটামল নাখালোঁ আৰু তাৰপিছত পিছদিনাখন জ্বৰটো ভাল কিন্তু হাত বিষটো মানে ভালেই পোৱা নাই গা চা বিষ বাৰু মোৰ নহয় মোৰ অকল হাত বিষ আৰু জ্বৰ হ'ল তাৰপিছতে এনেকুৱা মানে হাত বিষাইছে নহয় আজিলৈকে সেই 20 তাৰিখৰ পৰা আজি 24 তাৰিখ হ'লে আজিলৈকে মোৰ হাত বিষাইছে কিন্তু আজি মই অকণমান লৰচৰ কৰিব পাৰিছোঁ হাতখন আজি বিষটো এইডোখৰ মোক বেজি দিছিলে নহয় এইডোখৰ পৰা মানে এইডোখৰলৈকে আছে আৰু বিষটো এইডোখৰ মানলৈকে হ'ব কালি এইডোখৰলৈকে আছিলে সেইদিনাখনতো গোটেই হাতখন বিষ তাৰপিছতে আজি ইমানখিনিমানলৈকে আছে তথাপি মই হাতখন যদি বেছি ওপৰলৈ ডাঙৰ মেলা কৰিব নোৱাৰোঁ মানে এতিয়াও পৰা নাই মানে বিষাই ধৰে পিটিককৈ তো সেইটোৱে মই ভাবিলোঁ যে আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰি দিওঁ ভেকচিনৰ আচাৰটো কি হ'ল আৰু এটা কথা মই কিন্তু ফাৰ্ষ্ট ড'জে লৈছোঁ দেই ছেকেণ্ড ড'জটো লোৱা নাই সেইটো কাৰণে ভয় লাগিছে তথাপিও সেইটো ডেট আছে 12 আগষ্টত 12 আগষ্টত সেইদিনাখন চাগে যদি মানে সময় সুবিধা সকলো মিলে তেতিয়াহ'লে মই সেইদিনাখনেই ভিডিঅ' বনাম সেইটোৱে মই আপোনালোকক ভাবিলোঁ যে আপোনালোকৰ লগতে শ্বেয়াৰ কৰি দিলোঁ আৰু বহুত আপোনালোকে ভয় নাখাব যে জ্বৰ হ'ব বা কিবা হ'ব ভেকচিনটো নলয় সেইটো নহয় আপোনালোকে ভেকচিনটো ল'ব কাৰণ ভেকচিনটো এতিয়া আমাৰ এই পৰিস্থিতিৰ কাৰণে আমাৰ কৰোণাৰ পৰা নিজকে বচাবলৈ বা কৰোণা বচাবলৈ বুলি এইটো কথা নহয় যে আপুনি বেজি ল'লে বা ফাৰ্ষ্ট ড'জ লৈছে ছেকেণ্ড ড'জ লৈছে আপোনাৰ কৰোণা নহয় কৰোণা হ'বও পাৰে কিন্তু আপুনি নিজৰ শৰীৰটোৱে কৰোণাৰ লগত যুঁজিবলৈ সিমানখিনি ক্ষমতা পায় সেই বেজিটো লোৱাৰ পিছত সেইটো কাৰণেহে আমাক ভেকচিনটো দিছে তো আপোনালোকে লাগিলে অকণমান জ্বৰ বা অকণমান মূৰ বিষ হাত বিষ সহ্য কৰি যাতে সেই কৰোণাৰ সময়ত যি কষ্ট আমি পাওঁ সেই কষ্টখিনি যাতে আমি নেপাওঁ তাৰ কাৰণে আপোনালোকে মই অনুগ্ৰহ কৰিছোঁ আপোনালোকে বেজিটো ল'ব শ্লট আপোনালোকে চাই থাকিবচোন শ্লটবোৰ পাব তথাপিও চৰকাৰে কৈছে যে শ্লট দুদিনমানৰ কাৰণে বন্ধ কৰি দিয়া হৈছে বুলি তথাপিও কিছুমানে শ্লট পাইছে এতিয়াও আপোনালোকে বিচাৰি থাকিব যদি ফাৰ্ষ্ট ড'জটো লোৱা নাই এতিয়ালৈকে লৈ ল'ব ফাৰ্ষ্ট ড'জ ল'ব ছেকেণ্ড ড'জ ল'ব আৰু নিজকে আৰু নিজৰ পৰিয়ালৰ সকলো মেম্বাৰকে সুৰক্ষিত ৰাখিব কাৰণ আমি যদি নিজকে সুৰক্ষিত ৰাখোঁ তেতিয়াহ'লে আমি নিজৰ পৰিয়ালৰ মানুহকো সুৰক্ষিত ৰাখিব পাৰিম ভিডিঅ'টো ইমানখিনিতে আজি মই শেষ কৰিছোঁ যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় পুনৰ কৈছোঁ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মোক উৎসাহিত কৰিব
কৰিবৰ কাৰণে কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে প্ৰথমে পায় পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ লৈছো বিদায় ভালকৈ থাকক সুস্থ থাকক টেক কেয়াৰ এণ্ড বাই বাই